এটো হল জন্তুৰ নাম তোমালোকৰ হাতত আছে 15 সেকেন্ড হিন্দি ঘোঁৰাৰ নিচিনা এয়া হলে আমি গালি দিও বস্তুটোৰ নাম লৈ 2 কুকুৰ 1 হেল্ল বন্ধুসকল স্বাগতম জনাইছো আনিটি ভিডিও লৈ মই এমাই বাচ্চা আৰু মোৰ সৈতে আছে বি চ্যালেঞ্জাৰ টিম আৰু আজি আমি এটা নতুন খেল উলাইছো ইয়াত আমি জন্তুৰ নাম লিখি থৈছো কেইটামান জন্তুৰ নাম আছে তাৰ পিছত আমি উল্টাকে ধৰিম আৰু বেলেগে হিন্ট দিব যাক কবলৈ দি বেলেগে হিন্ট দিব হিন্ট দিয়াৰ পিছত যদি কব পাৰে তেনে হলে আমি টকা দিম আৰু কব নোৱাৰিলে মুখত মজা লগাই দিয়া হ'ব সো চাই থাকক হিন্ট দিয়াৰ পিছত কোনে কোনে নাম কব পাৰে আৰু কোনে নোৱাৰে সো গাইস আমাৰ তাত দুটা টিম আছে এইপিনে আছে টিম এ এইপিনে টিম বি ইয়াত কাগজৰ টুকুৰা আছে ইয়াত যেটো লিখা থাকিব তেওঁলোকৰ টিমৰ পৰা হিন্ট দিব লাগিব আৰু এজনে কব লাগিব টিম এৰ পৰা আহিছে আমজদ আলী আৰু তেওঁলোক দুজনে হিন্ট দিব আমজদ আলীক এতিয়া আমি জন্তুৰ নামটো ধৰি আছো তাৰ মূৰৰ ওপৰত আপোনালোকে চাইছে 15 সেকেন্ড আছে হিন্ট দিয়ক বহুত ডাঙৰ জন্তু হয় ঘৰতো থাকে জংঘলতো থাকে মানুহে তো ভয়ও পায় কিন্তু মানুহে তাৰ ওপৰত উঠিও ঘোৰা ফুৰা কৰে হ'ব ইমানখিনি হৈছে তোমাৰ টাইম গৈ আছে জলদি কোৱা নাম কোৱা জলদি কোনকার নাম কোৱা ঘোৰা ঘোৰা রং অ্যানসার আৰু আমজদ আলী পাৰা নাই মজা মজা লগাব সো টিম এ পয়েন্ট পোৱা নাই তোমালোকৰ টিমৰ পৰা কোনে যাব মই যাম অসমীয়া পুষ্পা অসমীয়া পুষ্পা আহিছে অসমীয়া পুষ্পাৰ ওপৰত এটা কাৰ্ড ধৰা হৈছে তোমালোকে চাব পাৰিবা সি চাব নোৱাৰে হিন্ট দিয়া তোমালোকে মানে ঘৰচীয়া জন্তু অলপ সৰু হয় মানে বছৰা খাই দিয়ে ক'ব লাগে জলদি জলদি কৈ দিয়া জলদি কৈ দিয়া হ'ব আৰু ছাগলী মানে শুদ্ধ উত্তৰ আৰু টিম বি পাইছে 1 পইণ্ট টিম এৰ পৰা আহিছে ইকৰাম আৰু জন্তুৰ নামটো দেখাই দিয়া আপোনালোকে চাওক আৰু হিন্ট দিয়ক 15 সেকেন্ড ঘৰত থাকে কাৰো নিজৰ নুপুহে এনে ঘৰত থাকে অলপ চলপ গাখীৰ খাই ভাল পায় বেছি মাছ মাংস খাই ভাল পায় সোনকালে কৈ দিয়ক কি কৈছে মেকুৰী মেকুৰী শুদ্ধ উত্তৰ আৰু তেওঁলোকে পাইছে 1 পইণ্ট টিম বিৰ পৰা আহিছে ৰাজিকল আৰু জন্তুৰ নামটো দেখাই দিয়ক 15 সেকেন্ডত তোমালোকে হিন্ট দিব লাগিব আৰু 15 সেকেন্ডত ক'ব লাগিব জন্তুটো আটাইতকৈ দীঘল মানে ডিঙি ওখৰ পৰা মানে গছৰ পৰা পাত খাব পাৰে বহুত ওখ আৰু ডিঙিটো বহুত দীঘল জলদি কৰি দিব লাগে ভাবি একদম জিব্ৰা হয় জিব্ৰা ভুল উত্তৰ জিৰাফ হয় এইটো আৰু ৰাজিকলক মজা লগোৱা ঐ মজা লগাই দিয়া এর পৰা আকৌ আহিছে আমজদ তোমালোকে জন্তুৰ নামটো চোৱা আৰু হিন্ট দিয়া 15 সেকেন্ড 15 সেকেন্ডত ক'ব লাগিব জংঘলত থাকে অলপ মিডিয়াম সাইজৰ হয় বস্তুটো মানুহে ভয় পায় শুদ্ধ উত্তৰ আৰু টিম এ টোটাল পইণ্ট হৈছে 2 শুদ্ধ উত্তৰ টিম বিৰ পৰা আহিছে দিলদাৰ আৰু জন্তুৰ নামটো দেখাই দিয়ক তোমালোকে চোৱা আৰু 15 মিনিটত হিন্ট দিয়া মানে দুইঠিঙীয়া ঘৰত পোহে একদম সৰু আমি মাহে মাহে এটা বস্তু দিয়ে যেটো আমি খাব পাৰো বগা বগা বস্তু এটো জলদি কৈ দিব লাগে সোনকালে কৈ দিয়া জোৰে কক মুৰ্গী ইয়ে পাৰিবে তিনি পইণ্ট হৈছে দুটা টিমৰ তিনি পইণ্ট হৈছে আৰু এতিয়া হ'ব লাষ্ট ৰাউণ্ড সো টিম এৰ পৰা আহিছে ইকৰাম জন্তুৰ নামটো দেখাই দিয়া আপোনালোকৰ তাত আছে 15 সেকেন্ড হিন্দিও চাৰিঠিঙীয়া জন্তু সাৰ্কাছতো থাকে জংঘলতো থাকে তাৰ পিছত মানে সৰু সৰু সাইজৰ জন্তুটো হয় মানুহে আকৌ এই জন্তু খায় কেতিয়াবা কেতিয়াবা পালে খায় নাপালে নাই হৰিণ শুদ্ধ উত্তৰ আৰু তেওঁলোকৰ পইণ্ট হৈ গৈছে 5 আহিছে দিলদাৰ এইটো হল জন্তুৰ নাম তোমালোকৰ হাতত আছে 15 সেকেন্ড হিন্দি এইটো বস্তু চাৰিঠিঙীয়া জন্তু ঘোঁৰাৰ নিচিনা
কিন্তু ঘোঁৰা নহয়, বেলেগ এটা নাম আছে। মানে এইটো বেয়া হ'লে, এটা বস্তু বেয়া হ'লে আমি গালি দিওঁ বস্তুটোৰ নাম লৈ। তো জলদি কৰি দিব লাগে। আৰু 5 সেকেন্ড আছে। জলদি। 5 4 3 জলদি। 2 কুকুৰ। 1 মজা লগাই দিয়া। গ'ল। কি লিখা আছিল? গাধ লিখা আছিল ইয়াত, আৰু তেওঁ কুকুৰ বুলি কৈছে। সো গাইজ, আজিৰ উইনাৰ হৈছে আমাৰ টিম এ। তেওঁলোকে 2 পইণ্টত উইনাৰ হৈছে, আৰু তেওঁলোকৰ 150 रुपया देगा। 150 रुपया मिला। वाह, 150 টকা দিছো তেওঁলোকক খাবলৈ। আৰু পুষ্পা কিয় হাৰিলে আজি? পুষ্পাৰ পৰা মতামত ল'ব লাগিব। কেমেৰাটো কৈ দিয়া, পুষ্পাৰ পৰা কিয় হাৰিলা তুমি? পুষ্পাৰ বেমাৰ, এইটো কাৰণে আমাৰ পৰা এইটো পুষ্পাক দিলো গিফ্ট। এইটো খালে ভাল হ'ব, মোৰ বেমাৰটো ভাল হৈ যাব, পিছত ক'ব পাৰিম। আৰু আপোনালোকে গাইজ লাইক কৰিবলৈ কৈ দিয়া, আৰু বহুত মানুহে কিন্তু ফলো নকৰে। লাইক কৰিব আৰু ফলো কৰিব वीडियो। गाइस आप लोग लाइक करता है, फॉलो करता है और हमको सपोर्ट करता है तो बहुत अच्छा वीडियो अच्छा लगता बनाता है, नहीं तो बुरा लगता है। आप लोग लाइक करो।